মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সংবাদপত্ৰ, টেলিভিছন বা ইণ্টাৰনেটত বিভিন্ন সংঘটন, সংখ্যা, তালিকালেখ ইত্যাদিৰ আকাৰত প্ৰতিদিনে আমি বহুতো সম্ভেদ লাভ কৰোঁ। যেনে ক্ৰিকেটৰ বেটিং গড়, কোম্পানীৰ মুনাফা, মহানগৰসমূহৰ তাপমাত্ৰা, ভোটদানৰ ফলাফল ইত্যাদি। সুনিৰ্দিষ্ট উদ্দেশ্যৰে সাংখ্যিক অথবা আন যিকোনো ৰূপত সংগ্ৰহ কৰা এই সংঘটন বা সংখ্যাবোৰক তথ্য বা ডাটা বোলা হয়। আমাৰ পৃথিৱীখন ক্ৰমে অধিক আৰু অধিক পৰিমাণে সম্ভেদমুখী হৈ পৰিছে। উদাহৰণস্বৰূপে ফেচবুক একাউণ্ট বা বেংক একাউণ্ট এটা খোলোতে বা ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰাৰ সময়ত কিছুমান সম্ভেদ অৰ্থাৎ তথ্য দিয়া হয়। সেয়ে এই তথ্যৰ পৰা অৰ্থপূৰ্ণ সম্ভেদ বিচাৰি উলিওৱাটো আমাৰ বাবে জৰুৰী হৈ পৰিছে, যিটো পৰিসংখ্যা বিজ্ঞান অৰ্থাৎ ষ্টেটিষ্টিক্স নামৰ গণিতৰ এক শাখাত অধ্যয়ন কৰা হয়। পৰিসংখ্যা বিজ্ঞানৰ কাম হ'ল তথ্য সংগ্ৰহ, সংগঠন, বিশ্লেষণ আৰু সেইবোৰৰ তাৎপৰ্য নিৰ্ণয়কৰণ। বেলেগ বেলেগ প্ৰসংগত পৰিসংখ্যা বিজ্ঞান শব্দই বেলেগ বেলেগ অৰ্থ বহন কৰে। তলত দিয়া বাক্যসমূহ লক্ষ্য কৰা। ভাৰতৰ শৈক্ষিক পৰিসংখ্যাৰ শেহতীয়া কপিটো মই পাব পাৰোঁনে? মই পৰিসংখ্যা বিজ্ঞান অধ্যয়ন কৰিব বিচৰাৰ কাৰণ দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ হয়। ইয়াত পৰিসংখ্যা শব্দটো প্ৰথম বাক্যত বহুবচন অৰ্থত বিশেষকৈ সাংখ্যিক তথ্য বুজাবলৈ ব্যৱহাৰ কৰা হৈছে আৰু দ্বিতীয় বাক্যত শব্দটো একবচনৰ বিশেষ্য পদ হিচাপে ব্যৱহৃত হৈছে, যাৰ অৰ্থ হ'ল ই এক বিষয়। তথ্যৰ বিভিন্ন প্ৰকাৰ। প্ৰাথমিক বা মুখ্য তথ্য, য'ত অনুসন্ধানকাৰীয়ে মনত এটা নিৰ্দিষ্ট লক্ষ্য লৈ নিজে তথ্যবোৰ আহৰণ কৰে। উদাহৰণস্বৰূপে চয়ন বা পোল, সাক্ষাৎকাৰ, জৰীপ, প্ৰপত্ৰ, পৰীক্ষামূলক তথ্য, পৰ্যবেক্ষণ আদি। দ্বিতীয় শ্ৰেণীৰ বা গৌণ তথ্য, যিবোৰ তথ্য ইতিমধ্যে সংৰক্ষিত কৰি থোৱা কোনো উৎসৰ পৰা সংগ্ৰহ কৰা হয়। উদাহৰণস্বৰূপে কিতাপ বা লাইব্ৰেৰী, বাতৰি কাকত, ইণ্টাৰনেট, লোকপিয়ল, গৱেষণাৰ প্ৰতিবেদন, নথিপত্ৰ ইত্যাদি। মনত ৰাখিবা, গৌণ তথ্যসমূহ যিহেতু অন্য কোনো ব্যক্তিৰ দ্বাৰা অন্য পটভূমিত সংগ্ৰহ কৰা হৈছিল, গতিকে সেইবোৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত উৎসৰ নিৰ্ভৰযোগ্যতা সম্পৰ্কে ভালদৰে সুনিশ্চিত হৈ লোৱাটো আৱশ্যক। তথ্যৰ উপস্থাপন। তথ্য সংগ্ৰহ পৰ্যায়টি সম্পন্ন হোৱাৰ লগে লগে অনুসন্ধানকাৰীয়ে সেইবোৰ এক বিশেষ ৰূপত উপস্থাপন কৰাৰ উপায় নিৰ্বাচন কৰিব লাগে, যি অৰ্থপূৰ্ণ, সহজে বোধগম্য আৰু যাৰ প্ৰধান বৈশিষ্ট্যসমূহ চকু ফুৰোৱাৰ লগে লগে পৰিস্ফুট হয়। তথ্যৰ উপস্থাপন তিনিটা পদ্ধতিত কৰা হয়। প্ৰথম, লিখিত ৰূপত। ইয়াত সংগ্ৰহিত তথ্য পাঠ্য আকাৰে ভাষা আৰু সংখ্যাৰ ব্যৱহাৰ কৰি একোটা অনুচ্ছেদত উপস্থাপন কৰা হয়। দ্বিতীয়, তালিকা প্ৰস্তুত কৰি। ইয়াত তথ্যসমূহ এখন তালিকাত কিছুমান ঘৰত সংগঠন কৰা হয়। আৰু তৃতীয়টি হ'ল লৈখিক উপস্থাপন। এই পদ্ধতিত ছবি, চাৰ্ট বা গ্ৰাফৰ সহায়ত দৰ্শনীয়ভাৱে প্ৰদৰ্শন, বিশ্লেষণ বা ব্যাখ্যা কৰা হয়। এতিয়া উদাহৰণৰ সহায়ত বিবেচনা কৰোঁ আহা। 10 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গণিতৰ পৰীক্ষাত লাভ কৰা নম্বৰসমূহ নিম্নোক্ত ধৰণৰ। এই ৰূপত নিৰীক্ষণ কৰি সৰ্বোচ্চ বা সৰ্বনিম্ন নম্বৰসমূহ বিচাৰি উলিয়াবলৈ আমাৰ কিছু সময় লাগিব। এই প্ৰকৃত ৰূপত থকা অসম্পাদিত তথ্যসমূহক অবিন্যস্ত তথ্য অৰ্থাৎ ৰ' ডাটা বোলা হয়। যদি নম্বৰসমূহ ঊৰ্ধ্ব বা অৰ্ধক্ৰমত সজাই লোৱা হয়, যেনে ইয়াত সহজে ধৰিব পাৰি যে 25 সৰ্বনিম্ন মান আৰু 95 সৰ্বোচ্চ মান। সৰ্বোচ্চ আৰু সৰ্বনিম্ন মান দুটাৰ পাৰ্থক্যটোক তথ্যৰাজিৰ পৰিসৰ ৰেঞ্জ বোলা হয়। এই উদাহৰণটোত পৰিসৰ হ'ব
95/25 অৰ্থাৎ 70। অন্য এক উদাহৰণ চাওঁচোন। এখন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ 30 গৰাকী বিদ্যাৰ্থীৰ লাভ কৰা নম্বৰসমূহ 100ৰ ভিতৰত এনেধৰণৰ। যিহেতু তথ্যৰ সংখ্যা বেছি, গতিকে নম্বৰসমূহ ঊৰ্ধ্ব বা অৰ্ধক্ৰমত সজাবলৈ বহু সময় লাগিব। কিন্তু স্মৰণ কৰা যে কোনো এটা নিৰ্দিষ্ট নম্বৰৰ লাভ কৰা বিদ্যাৰ্থীৰ সংখ্যাটোক সেই নম্বৰৰ বাৰম্বাৰতা ফ্ৰিকুৱেন্সি বোলা হয়। উদাহৰণস্বৰূপে 4 গৰাকী বিদ্যাৰ্থীয়ে 70 নম্বৰকে পাইছে, গতিকে 70 নম্বৰটোৰ বাৰম্বাৰতা হ'ব 4। আন নম্বৰসমূহৰ বাৰম্বাৰতা উলিয়াই আমি তথ্যখিনি তলত দিয়া ধৰণে এখন তালিকাত সজাব পাৰোঁ। এই তালিকাখনক অশ্ৰেণীভুক্ত বাৰম্বাৰতা বিভাজন তালিকা, আনগ্ৰুপ ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউশ্যন টেবুল নাইবা সৰলভাৱে বাৰম্বাৰতা বিভাজন তালিকা বোলা হয়। মন কৰিবলগীয়া যে পৰৱৰ্তী উদাহৰণৰ দৰে এই তালিকাসমূহ প্ৰস্তুত কৰোঁতে আমি আগতে পাই অহা দাগ চিহ্নৰ ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণ: বন মহোৎসৱত উপলক্ষে 100খন বিদ্যালয়ৰ প্ৰতিখনতে 100 জোপাকৈ গছপুলি ৰোপণ কৰা হৈছিল। এমাহৰ পিছত বাছি উঠা গছপুলিবোৰৰ হিচাপ এনেধৰণে পোৱা গ'ল। যিহেতু ইয়াত তথ্যবোৰ 23ৰ পৰা 98লৈ সিঁচৰিত হৈ আছে, গতিকে পঢ়ুৱৈ যাতে সহজে বুজিব পাৰে তাৰ বাবে এনে বৃহৎ পৰিমাণৰ তথ্য উপস্থাপন কৰিবলৈ হ'লে ইয়াক 20-29, 30-39, ... 90-99 আদি শ্ৰেণীত সংকুচিত কৰি ল'ব লাগিব। এই ভাগবোৰক কোৱা হয় শ্ৰেণী বা শ্ৰেণী অন্তৰাল। সিহঁতৰ আকাৰক কোৱা হয় শ্ৰেণীৰ আকাৰ, ক্লাছ চাইজ বা শ্ৰেণী প্ৰস্থ, যাৰ মান এই ক্ষেত্ৰত 10। এই শ্ৰেণীসমূহৰ প্ৰত্যেকৰ ক্ষেত্ৰত নিম্নতম মানটোক কোৱা হয় নিম্ন শ্ৰেণীসীমা, লোৱাৰ ক্লাছ লিমিট, আৰু উচ্চতম মানটোক কোৱা হয় উচ্চ শ্ৰেণীসীমা, আপাৰ ক্লাছ লিমিট। উদাহৰণস্বৰূপে 20-29 শ্ৰেণীটোৰ ক্ষেত্ৰত নিম্ন শ্ৰেণীসীমা হ'ব 20 আৰু উচ্চ শ্ৰেণীসীমা হ'ব 29। আকৌ দাগ চিহ্নৰ ব্যৱহাৰ কৰি তথ্যখিনিক তালিকা ৰূপত উপস্থাপন কৰিলে তথ্যসমূহ সৰলীকৃত আৰু সংকুচিত হৈ পৰে। লগতে ই চকুৰ পচৰতে তথ্যবোৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ বুজাত সহায় হৈ পৰে। ইয়াক কোৱা হয় শ্ৰেণীভুক্ত বা বৰ্গীকৃত বাৰম্বাৰতা বিভাজন তালিকা, গ্ৰুপ ফ্ৰিকুৱেন্সি ডিষ্ট্ৰিবিউশ্যন টেবুল। ইয়াৰ পৰা আমি সহজে বুজিব পাৰোঁ যে 70% বা তাতোধিক গছপুলি 45খন বিদ্যালয়ত বাছি উঠিছিল। অন্য এটা উদাহৰণ চাওঁচোন। এটা শ্ৰেণীৰ 38 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ওজন বুজোৱা নিম্নোক্ত বাৰম্বাৰতা তালিকাখন বিবেচনা কৰোঁ আহা। এতিয়া যদি 35.5 কিলোগ্ৰাম আৰু 40.7 কিলোগ্ৰাম ওজনৰ দুগৰাকী নতুন ছাত্ৰ-ছাত্ৰী শ্ৰেণীটোত অন্তৰ্ভুক্ত হয়, তেন্তে কোন শ্ৰেণীত তেওঁলোকক অন্তৰ্ভুক্ত কৰিব লাগিব? আমি 35 বা 40 শেষ হোৱা অন্তৰালত তেওঁলোকক অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ, নাইবা পৰৱৰ্তী অন্তৰালবোৰতো অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ। ইয়াৰ কাৰণ হ'ল দুটা ওচৰা-ওচৰি অন্তৰালৰ উচ্চ সীমা আৰু নিম্ন সীমাৰ মাজত খালী ঠাই ৰখা আছে। গতিকে আমি অন্তৰালবোৰক এনেভাৱে ভাগ কৰিব লাগিব যাতে ওচৰা-ওচৰি অন্তৰাল বা শ্ৰেণীৰ উচ্চ সীমা আৰু নিম্ন সীমা একে হয়। ইয়াৰ বাবে আমি এটা শ্ৰেণীৰ উচ্চ সীমা আৰু পৰৱৰ্তী শ্ৰেণীৰ নিম্ন সীমাৰ পাৰ্থক্য নিৰ্ণয় কৰিব লাগিব। তাৰ পাছত প্ৰতিটো উচ্চ সীমাৰ লগত সেই পাৰ্থক্যৰ আধা যোগ আৰু প্ৰতিটো নিম্ন সীমাৰ পৰা সেই একে পৰিমাণ বাদ দিব লাগিব। উদাহৰণ এটাৰ সহায়ত বুজো আহা।
উদাহৰণস্বৰূপে 31-35 আৰু 36-40 শ্ৰেণী দুটা বিবেচনা কৰা হ'ল। 36-40 শ্ৰেণীটোৰ নিম্নসীমা 36, 31-35 শ্ৰেণীটোৰ উচ্চসীমা 35, অৰ্থাৎ পাৰ্থক্য 36 + 35 = 1। গতিকে পাৰ্থক্যৰ আধা 2/1 = 0.5। সেয়ে 31-35 পৰা প্ৰাপ্ত নতুন শ্ৰেণী অন্তৰালটো হ'ব 31 - 0.5 - 35 + 0.5, অৰ্থাৎ 30.5 - 35.5। একে পদ্ধতিৰে আগবাঢ়িলে প্ৰাপ্ত অবিচ্ছিন্ন শ্ৰেণী অন্তৰালসমূহ এনে ধৰণৰ হ'ব: 30.5 - 35.5, 35.5 - 40.5, ... শেষত 70.5 - 75.5। কিন্তু এইখিনিতে অন্য এক সমস্যাই দেখা দিয়ে, কাৰণ 35.5 মানটো 30.5 - 35.5 আৰু 35.5 - 40.5 দুয়োটা শ্ৰেণী অন্তৰালতে বিৰাজ কৰিছে। প্ৰচলিত প্ৰথা অনুসৰি 35.5 মানটো আমি 35.5 - 40.5 শ্ৰেণী অন্তৰালতহে গণ্য কৰিম, 30.5 - 35.5 শ্ৰেণী অন্তৰালত নহয়। এতিয়া যদি 35.5 কিলোগ্ৰাম আৰু 40.7 কিলোগ্ৰাম ওজনৰ দুগৰাকী নতুন ছাত্ৰ-ছাত্ৰী শ্ৰেণীটোত অন্তৰ্ভুক্ত হয়, তেন্তে নতুন বাৰংবাৰতা বিভাজন তালিকাখন হ'ব এইখন আকৌ শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা। আজিলৈ ইমানেই। আশা কৰোঁ তোমালোকে আজিৰ পাঠটো ভালদৰে বুজি পাইছা আৰু নিজৰ পাঠ্যপুথিত থকা একেই ধৰণৰ প্ৰশ্নসমূহ অনুশীলন কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।